নমস্কাৰ আসাম গ্ৰুপত এগ্ৰি ফাৰ্মৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই পাণ খেতি কেনেদৰে কৰিব লাগে, কি দিব লাগে তাৰ বিষয়ে জানিবৰ কাৰণে ভিডিঅ'টো আপলোড কৰা হৈছে। আৰু এইটো মোৰ নতুন চেনেল, প্ৰথম ভিডিঅ' হয়, চেনেলৰ প্ৰথম ভিডিঅ' হয়। পাণ খেতিৰ বিষয়ে কিছু কথা জানিবৰ বাবে ভিডিঅ'টো আপলোড কৰা হৈছে। আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে তাৰে কামনা ৰাখিছোঁ। মই পাণ খেতি লগাইছোঁ আপোনাৰ 30-35 জোপামান আছে। সকলোখিনি দেখুৱাম আপোনালোকক। পোনপ্ৰথমে মই ইয়াত একো দিয়া হোৱা নাই, বৰ্তমান গোবৰ দিছোঁ আৰু তাৰ বাহিৰে একো দিয়া হোৱা নাই। আৰু কি দিব লাগে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু মই ইয়াত বন চন ঘাঁহবিলাক হৈ আছিল, ঘাঁহবিলাক সেইবিলাক উঘালি, এইখিনি বাকী আছে, এইখিনি উঘালি দিম। এইবিলাক এতিয়া উঘালি দিছোঁ, এনেধৰণে আপোনালোকে দেখিব, চব এনেধৰণে উঘালি দিছোঁ। আৰু মই ইয়াত একো দিয়া হোৱা নাই, কি দিব লাগে, কেনেকৈ কৰিলে পাণজোপা মানে অলপ সবল হয় তাৰ বিষয়ে জনাব। আৰু মোক কমেণ্ট কৰিব যাতে কি দিলে ভাল হয়। এইবিলাক বন এনেকৈ উঘালি দিছোঁ, আপোনালোকে চাইছে, দেখিছে। আৰু পাণৰ বাহিৰে মই আৰু জলকীয়া, জিকা, তিয়ঁহ, কেৰেলা খেতি কৰিছোঁ, সেইবিলাকৰ ভিডিঅ' বনাই দেখুৱাম আপোনালোকক। এইবিলাক বন বহুত আছে, এইবিলাক উঘালি দিছোঁ। আৰু এই পাণৰ এইবিলাক লতাৰবিলাক কিছুমান লাগি ধৰিছে, কেঁচু মাটিৰ পৰা লাগি ধৰিছে, এইবিলাক অঁতাই দিছোঁ ভালদৰে ধুনীয়াকৈ। এইবিলাক দেখিছে। আৰু পাণজোপা কি দিলে, কেনেকৈ কি কৰিলে মানে ভাল হয় তাৰ বিষয়ে জনাব। এইজোপা পাণ দেখিছে আপোনালোকে, এইটো এটা লতা আছে, লতাটো সৰু হৈ আছে, ডাঙৰ হোৱা নাই। এতিয়া বান্ধিবলৈ অসুবিধা আছে কাৰণে মই বন্ধা নাই, ডাঙৰ হ'লে বান্ধি দিম। এইটো দেখিছে আপোনালোকে, অলপ ডাঙৰ হ'ব দিয়া হৈছে। এইজোপা পাণ চফা কৰি হৈ গ'ল, বাকী এইখিনি আছে চফা কৰিবলৈ। মই চফা কৰি আকৌ ভিডিঅ'টোত দেখুৱাম আপোনালোকক। এইখিনি চফা কৰা হৈ গ'ল, এইফালে এইখিনি আছে চফা হৈ গ'ল। আৰু এইবিলাক লতা বাগৰি গৈছে, বান্ধিবলগীয়া আছে। মই এইখিনি চফা কৰি বান্ধি ল'ম, ধুনীয়াকৈ আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাম। এতিয়া মই কল ৰছীয়ে বান্ধিছোঁ, এইবিলাক দেখিছে। আৰু কাপোৰো বন্ধা আছে, কিছুমান দেখিছে। এইবিলাক এতিয়া এইখিনি চফা কৰা হৈ গ'ল। মোৰ চফা কৰাৰ পিছত এইবিলাক চব কল ৰছীয়ে বান্ধি দিয়া হৈছে ধুনীয়াকৈ এইকেইজোপা। কিন্তু মই জানিব বিচাৰিছোঁ যে ইয়াত আৰু কি সাৰ দিলে ভাল হ'ব বা কি কৰিলে মানে ভাল হ'ব। কিন্তু মোৰ এটা ভুল হ'লে কেঁচা বাঁহত দি দিয়াৰ কাৰণে অলপ টাইম লৈছে। শুকান বাঁহত অলপ সোনকালে হয়, শুকান বাঁহ হ'লেও হ'ব, কিন্তু এতিয়া কৈছে যে কেঁচা বাঁহত টাইম লয়, শুকান বাঁহত অলপ সোনকালে ধৰে মানে। বাঁহ হ'লে হ'ল বুলি কৈছিল, কিন্তু নহয়, এতিয়া বুজি পোৱা গ'ল যে কেঁচা বাঁহটো টাইম লয় শিপাটো ধৰিবলৈ, আৰু শুকান বাঁহ অলপ সোনকালে হয়। কিন্তু পাণ লগোৱা প্ৰক্ৰিয়াটো হৈছে নে নাই হোৱা নাজানো, গতিকে আশা কৰোঁ আপোনালোকে যাতে জনাব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু মই নেক্সট ভিডিঅ'ৰ মই জলকীয়াৰ বিষয়ে দিম, জলকীয়াও যাতে সিমান গম নাপাওঁ কেনেকৈ কৰিব লাগে, কিন্তু বস্তাত লগাই থৈ দিয়া হৈছে। বস্তাত লগোৱা আছে, বেছি নাই,
70-জোপামান আছে, মই দেখুৱাম আপোনালোকক। কিন্তু এই পাণটোৰ বিষয়ে আপোনালোকে জনাব বুলি আশা ৰাখিলোঁ। কেনেদৰে কৰিলে অলপ সোনকালে আগ্ৰহ মানে পাণখিনি দেখি ভাল লগা হ'ব, কি দিব লাগে, তাৰে কামনা কৰিছোঁ আপোনালোকক। মই ইয়াত একো সাৰ চাৰ দিয়া হোৱা নাই, আপোনালোকে যাতে জনাব। এয়াই মোৰ ভিডিঅ' লাষ্ট। ধন্যবাদ।